নমস্কাৰ বৰ্তমান সকল মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আগৰটো ভিডিঅ'ত মই যিহেতু কৈছিলোঁ মোৰ ভাগৰ ব্লাউজৰ বেক ডিজাইন এটা দেখাইছিলোঁ আৰু নেক্সট ভিডিঅ'টোত মই ফ্ৰণ্ট ডিজাইনটো দেখাম বুলি কৈছোঁ ব্ৰা কাটটো। এয়া চাওক মই ব্ৰা কাটটো লৈ আহিছোঁ। কাটিংটো আপোনালোকক দেখুৱাবলৈ নহ'লে যদি দৰকাৰ হয় মোক এটা কমেণ্ট কৰিব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। এয়া চাওক ব্ৰা কাটটো মই ব্ৰাৰ দুটা পিচ এনেকৈ লৈ লৈছোঁ, মানে 4টা পিচ লাইনিঙৰ পিচ সৈতে এনেদৰে লৈ মই চিলাই ল'ম দাঁতিয়ে। আপোনালোকক সম্পূৰ্ণকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। যদি বুজি নাপায় তাৰ মাজতো মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আকৌ এটা ভিডিঅ' বনাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। এয়া চাওক এনেদৰে মই দাঁতিয়ে চিলাই লৈছোঁ আৰু এইটো এনেদৰে আপোনালোক বুজি পাইছে নাই, 2টা পিচ এনেদৰে লৈ পিনি মই এনেদৰে চিলাইছোঁ। ধৰিব পাৰিছে চাগে, চিলোৱাসকলে চাগে বুজি পাইছে অলপ। আৰু এতিয়া মই ব্ৰা কাটটোৰ শ্বেপটো দি ল'ম। যিহেতু ব্ৰা কাটৰ শ্বেপ এটা দিব লাগে, তেতিয়াহে ব্ৰাটো ধুনীয়াকৈ উঠি পৰে, ওলাই পৰে। এয়া চাওক শ্বেপ দিবৰ কাৰণে মই সমানে চিলাই দুটা সমানটো জোখটো লৈ সেই মাজৰ যোনটো পইণ্ট চিনটা দি লৈছোঁ। চাওক মই তাত চকে এনেকৈ চিন দি লৈছোঁ। তেনেদৰে মই এটা শ্বেপ দি দিম। এয়া চাওক এনেদৰে শ্বেপটো দি দিম। এয়া চাওক কি ধুনীয়াকৈ ব্ৰাটো উঠি গৈছে, ধৰিব পাৰিছে চাগে কিমান ধুনীয়াকৈ ব্ৰাটো হৈছে। আৰু এতিয়া ব্ৰা মই যোনটো শ্ব'ল্ডাৰটো থাকে, শ্ব'ল্ডাৰটো মই লগাম। শ্ব'ল্ডাৰটো কেনেদৰে লগাইছোঁ আপোনালোকক দেখুৱাই দিছোঁ। চাওক এয়া চাওক ব্ৰাটো উলটিয়াই শ্ব'ল্ডাৰটো দাঁতিয়ে এটা চিলাই মাৰি দিব লাগিব। সেয়া চাওক কমপ্লিট হৈ গ'ল। আৰু এতিয়া মই সেই শ্ব'ল্ডাৰটোৰ ওপৰ চাইডে মানে উল্টা চাইডে নহয়, চিধা চাইডে ওপৰে সেই চিলাইটো দাঁতিয়ে এটা অকণমান মানে ভাল ফিনিচিং আহিবৰ কাৰণে দাঁতিয়ে এটা চিলাই মাৰি দিম। এয়া চাওক এনেদৰে দাঁতিয়ে মই এটা চিলাই মাৰি দিম। আৰু যদি মোৰ ভিডিঅ'টো চাই এতিয়ালৈকে ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায়। এয়া চাওক এনেদৰে মই দাঁতিয়ে কিমান ধুনীয়াকৈ ফিনিচিং আহিছে, আপোনালোকে নিজেই দেখিলেই বুজি পাব। এয়া চাওক এতিয়া এইটো কমপ্লিট হ'ল। আৰু এতিয়া ব্ৰাৰ তলৰ কাপোৰটো তলৰ মানে যোনটো পইণ্ট সেইটো লগাবৰ বাবে এনেদৰে মই ফিটাৰ জোখ লৈ লৈছোঁ। প্ৰথম পইণ্টটোত ল'লোঁ 1 ইঞ্চ ল'লোঁ, আৰু ছেকেণ্ড পইণ্টটোত ল'লোঁ 3 ইঞ্চ, আৰু থাৰ্ড পইণ্টটোত ল'লোঁ 2 ইঞ্চ ল'লোঁ। আৰু তেনেদৰেই মানে তলৰ কাপোৰটো সেই 1 ইঞ্চ 3 ইঞ্চ আৰু 2 ইঞ্চত জইন কৰি দিম। আপোনালোকে দেখিলে ধৰিব পাৰিব মোৰ কথাটো বুজি পাইছে নাই মই নাজানো, কিন্তু বুজাই ক'বলৈ চেষ্টা কৰিছোঁ। এয়া চাওক দাঁতিয়ে মই চিলাই দিলোঁ, এইটো জইন কৰি ল'লোঁ। আৰু এতিয়া সেইটো সূতাডাল এতিয়ালৈকে মই চিঙা নাই, দেখিছেনে? এক জইনত মই এইটো ডাবল চিলাই দিম। ইয়াত ওপৰৰ চাইডে 2টা ডাবল চিলাই দিম। তেতিয়া ব্লাউজৰ সেই ব্ৰা কাটৰ তলৰ ডিজাইনটো বহুত ধুনীয়া শ্বেপত ওলায়। আৰু ব্লাউজবিলাকত আপোনালোকে ভালদৰে চাবচোন, এনেদৰে ওপৰত 2টা চিলাই থাকে, ব্ৰা কাটটোৰ তললৈ ওপৰত চিলাই থাকে, আৰু কি ধুনীয়া ফিনিচিং আহিছে আপোনালোকে দেখিলেই ধৰিব পাৰিছে চাগে। আৰু এতিয়া মই ডিঙিৰ যোনটো কাপোৰ সেইটো লগাই ল'ম। ডিঙিৰ কাপোৰটোৰ কাৰণে মই ইয়াত নেটৰ কাপোৰেই ইউজ কৰিছোঁ। যিটো মই বেক ডিজাইনটো বেকত দিছিলোঁ ডিজাইনটোৰ কাৰণে, সেই ডিজাইনটোৰ কাপোৰটোৱে ইউজ কৰিছোঁ। আৰু এইটো মই এটা পাৰ্পিনৰ নিচিনাকৈ ইউজ কৰিম। এয়া গোটেইটো মই লগাই ল'লোঁ। লগাই লৈ কেনেদৰে পাৰ্পিনৰ নিচিনা কৰিছোঁ আপোনালোকে চাই যাওক, ধৰিব পাৰিব। এয়া চাওক এনেদৰে মই পাৰ্পিনটো নিচিনাকৈ ধুনীয়াকৈ দি দিম, আৰু দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু পাৰ্পিন কিনাৰ কোনো প্ৰয়োজন নাই, এনেদৰে আপোনালোকে নিজেই ঘৰতে লগাব পাৰিব। ভাল হৈছে নাই এটা কমেণ্ট কৰি জনাবচোন। পাৰ্পিনটো আৰু ফিনিচিংটো ব্লাউজটো কেনেকুৱা আহিছে সেইটো আপোনালোকে দেখি ধৰিব পাৰিব চাগে। মই দেখাতটো ভালেই আহিছে আৰু চবেই ভালেই পাইছে, কিন্তু আপোনালোকে কেনেকুৱা পায় তাৰ কমেণ্ট এটা কৰি প্লিজ জনাব। এয়া চাওক মই পাৰ্পিনটো লগাই ল'লোঁ। পাৰ্পিনটো ওপৰ চাইডে এনেদৰে মই 2টা চিলাই মাৰি দিছোঁ, যাতে ধুনীয়া ফিনিচিং আহে। এয়া চাওক কিমান ধুনীয়া ফিনিচিং। পাৰ্পিন কিনা পাৰ্পিনটো লগোৱা নিচিনা লাগিছেনে বাৰু? ব্লাউজটো এটা পাৰ্ট সম্পূৰ্ণ মানে অলমষ্ট ৰেডি হ'বই হৈছে। আৰু এতিয়া বুটাম পটিটো কাৰণে মই ইয়াত 3 ইঞ্চৰ আপোনালোকে কাপোৰ ল'ব পাৰে। মোৰ 3 ইঞ্চতকৈ অকণমান কম হয়, যিহেতু মই জোখ লৈ কটা নাই, এনেই অনুমানিক কাটিছোঁ। আপোনালোকক দেখুৱাবৰ বাবে মই জোখটো দেখাই দিছোঁ। 3 ইঞ্চতকৈ কম হ'লেও আপত্তি নাই। ইয়াত চাওক মই বুটাম পটিটো লগাবৰ কাৰণে কেনেদৰে 2 ফ'ল্ড কৰি ল'লোঁ কাপোৰটো। 2 ফ'ল্ড কৰি লৈ এনেদৰে চিলাই দিলোঁ। মানে ওপৰ চাইডৰ পৰা চিলাইছোঁ, দেখিছে না? ওপৰ চাইডৰ পৰা চিলাই এতিয়া ভিতৰৰ চাইডে কেনেদৰে দি দিছোঁ চাওক। আৰু ভালদৰে ফিনিচিং আহিবৰ বাবে এইটো ধুনীয়াকৈ সমান কৰি লৈ তাত চিলাই এটা মাৰিব লাগিব। এয়া চাওক উল্টা চাইডে দাঁতিয়ে একদম চিলাই এটা মাৰিব লাগিব, তেতিয়া ধুনীয়া ফিনিচিং আহে।
এয়া চাওক দাঁতেৰে মাৰিছোঁ মই আৰু এটা চিলাই মাৰিব লাগিব ইপাৰে মানে এয়া চাওক এনেদৰে চিলাই ল'ব লাগিব আৰু তলৰ মই এতিয়া কমৰ পট্টাটো লগালে ব্লাউজটো এটা পাৰ্ট কমপ্লিট হৈ যাব আৰু মই এই ব্লাউজটো এটা পাৰ্টে আপোনালোকক কমপ্লিট কৰি দেখাম কাৰণ দুটা পাৰ্ট কমপ্লিট কৰিবলৈ হ'লে বহুত সময় গুচি যাব ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু এটা পাৰ্টত বুজি পায় নে নাপায় মোক কমেণ্ট এটা কৰি প্লিজ জনাব তেতিয়াহে মই গম পাম যে মই বনোৱা ভিডিঅ'টো চাই আপোনালোকে কিবা বুজি পাইছে বা নাই পোৱা হয়নে নহয় কথাটো আৰু এইটো চাওক কমৰ পট্টাটো মই সেই তেনেদৰে বুটাম পটিটো লগোৱাৰ ধৰণেই লগাই ল'ম লগাই পিনি এইটো এটা পাৰ্ট কমপ্লিট হৈ গ'ল আৰু নেক্সট পাৰ্টটো এই একেধৰণেই কৰিব লাগিব আপোনালোকেও তেনেদৰে কৰি চাব মই কৰা ডিজাইনত আপোনালোকে বনাই চাব চিলাই চাবচোন তেতিয়া কেনেকুৱা ফিনিচিং আহে মোক বুজাই পিনি ক'ব আৰু দ্বিতীয় কথা হ'ল যদি আপোনালোকে কাটিংটো চাব বিচাৰে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰি প্লিজ জনাব মই এতিয়ালৈকে কাটিংটো নাই দেখুওৱা অকল চিলাইটোৱে দেখাইছোঁ আপোনালোকক সেইবাবে আপোনালোকে যদি কাটিংটো চাব বিচাৰে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰিব মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু মোৰ ভিডিঅ' বনোৱা মানুহ ধৰি দিয়া মানে কেমেৰা ধৰি দিয়া মানুহ নাই সেইবাবে মই নিজে নিজে ভিডিঅ' বনোৱা তাত অকণমান হেৰফেৰ হ'বও পাৰে আপোনালোকে বেয়া নাপাব আৰু ভুল নুবুজিব মই বনাইছোঁ নিজেই মানে মোবাইল থৈ তেনেদৰে বনাইছোঁ আৰু এয়া চাওক ব্লাউজটো এটা পাৰ্ট কি ধুনীয়া ফিনিচিং আহিছে এইটো অলপ ইস্ত্ৰি মাৰিব লাগিব যিহেতু এনেকুৱা কাপোৰবিলাক অকণমান কোচ খাই অহা দি আহে কিন্তু এইটো এনেকুৱা কোচ খোৱা নহয় যে পোনাব নোৱাৰি কিন্তু এইটো চাওক আপোনালোকে ভিতৰৰ পাৰ্টটো দেখিলেই গম পায় কিমান ধুনীয়া ফিনিচিং আহিছে এয়া চাওক ব্ৰাটো কিমান ধুনীয়া এটা কাটিঙত হৈছে এতিয়া মই হাতটো এনেধৰণে চিলাই দেখুৱাম আপোনালোকক মানে ফ্ৰণ্ট পাৰ্টৰ ব্ৰা কাটিংটো মই এটাই দেখালোঁ আপোনালোকক দেখিছে নহয় এইটো হাতটো মই অৰিজিনেল কাপোৰটো তলত দি তাৰ ওপৰত লাইনিঙৰ কাপোৰ দি দাঁতিয়ে চিলাই ল'লোঁ আৰু এতিয়া উল্টিয়াই তাৰ দাঁতিয়ে এটা মিহি চিলাই মাৰি দিছোঁ এয়া মিহি চিলাইটো মাৰি হোৱাৰ পিছত সেই এটা হাত কমপ্লিট আৰু দুইটা হাত মই নিজে ৰেডি কৰি ল'লোঁ আপোনালোকক এটাই দেখালোঁ ৰেডি কৰা আৰু এতিয়া হাতটো সমানে দুভাগ কৰি তাৰ মাজত এটা মই পইণ্ট দিম যিটো মই কেঁচিয়ে অকণমান কাট এটা দিম সেয়া চাওক যাতে হাতটো লগাওঁতে কোনো প্ৰব্লেম নহয় মাজৰ পৰা যিহেতু আমি হাতটো লগাব লাগিব সেইবাবে মাজত মই এটা পইণ্ট দিছোঁ এতিয়া এইটো মই ব্লাউজটো হাত দুটা শোল্ডাৰ দুটা জইন কৰিলোঁ কৰাৰ পিছত এয়া মই হাত দুটা জইন কৰি ল'ম কেনেদৰে কৰিছোঁ চাওক মাজৰ পৰা হাত দুটা সদায় জইন কৰিব লাগে দাঁতিৰ পৰা কৰিলে এইটো ফিনিচিং নাহিব সেইবাবে মাজৰ পৰা সদায় হাত দুটা জইন কৰোঁতে মাজৰ পৰা কৰিব লাগে এয়া চাওক মই মাজত ৰখাই দিছোঁ আৰু এতিয়া মিলাই পিনি ইপিনে চিলাই দিম গোটেই হাতটো মই এনেদৰে চিলাই ল'লোঁ এই দুইটা হাত মই এনেদৰে লগাই ল'ম এয়া চাওক কিমান ধুনীয়া ফিনিচিং আহিছে আপোনালোকে চাগে হাতটো দেখিয়ে বুজি পাইছে আৰু এতিয়া একদম মানে ফাইনেল লুকটো মই আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক কেনেকুৱা লাগিছে মোক এটা কমেণ্ট কৰি জনাব চাওক কিমান ধুনীয়া ফিনিচিং আহিছে আপোনালোকে ব্লাউজটো দেখিলে ধৰিব পাৰিছে আৰু যদি এনেকুৱা ভিডিঅ' আকৌ আগলৈ বিচাৰে তেনেহ'লে মোক এটা কমেণ্ট কৰিব মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু যদি এইটোত কিবা বুজি পোৱাত প্ৰব্লেম হয় সেইটো মোক জনাব আপোনালোকৰ কমেণ্ট এটা পালে মোৰ মানে বহুত মনটো ভাল লাগে আৰু লগতে এটা ভিডিঅ'টো চাই লাইক এটা কৰি থৈ যাব ভিডিঅ'টো চাই লাইক এটা নকৰাকৈ প্লিজ নাযাব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ এটা ভিডিঅ' সৈতে পুনৰবাৰ আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিবৰ বাবে মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে অতি সোনকালে পাব ফাৰ্ষ্ট পাব সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মানে আছিলে বাই বাই